Hey dosto, welcome to my second channel Road Express. আৰু আমি যাই আছো এতিয়া ব্ৰহ্মপুত্ৰ নদীত চৰ চাবলৈ। তো আহক বন্ধুসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমাৰ লগত থাকক। আমাৰ ভিডিঅ'টো চাই এটা লাইক কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লওক। আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল প্ৰেছ কৰি দিয়ক। নতুন নতুন ভিডিও আপলোড আপোনালোকৰ তাতে নোটিফিকেশ্যন পাই থাকিব। আমাৰ লগত থাকক আৰু আমি এতিয়া যাই আছোঁ এনেকৈ মথাউৰি পালোহি। এনেকৈ যাই আমি এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ কাষতে মথাউৰিটো পালোঁ। এই মথাউৰিটো আপোনালোক দেখুৱাবলৈ যত্ন কৰি আছোঁ। তেনেকৈ বন্ধুসকল আমি যাই আছোঁ আৰু ব্ৰহ্মপুত্ৰ নদীৰ চৰত চৰ চাবলৈ। আপোনালোকে ৰোড এক্সপ্ৰেছ চেনেলৰ লগত থাকক আৰু সুন্দৰ সুন্দৰ ভিডিঅ' প্ৰদৰ্শন কৰক। ৰোড এক্সপ্ৰেছ চেনেলৰ লগত থাকি সুন্দৰ সুন্দৰ ভিডিঅ' চাবলৈ আৰু ভিডিঅ'টো সাইডত থকা সাবস্ক্ৰাইব বটনটো টিপি সাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন ভিডিঅ' পাব। সাইডত থকা বেল আইকনটো টিপি অল প্ৰেছ কৰি দিব, তেতিয়াহ'লে আমি যিমান নতুন নতুন ভিডিঅ' আপলোড দি থাকিম আপোনালোকৰ তাতে এই ভিডিঅ'ৰ নোটিফিকেশ্যনটো পাই যাব। তে আহক আমি এনেকৈ যাই আছোঁ আৰু ব্ৰহ্মপুত্ৰৰ ছাইডেদি যিবিলাক গাঁৱলীয়া ৰোড, এই গাঁৱলীয়া ৰাস্তা দি যাই আছোঁ আৰু এনেকৈ। তো বলক আমি যাই থাকোঁ আৰু। Oh no! হেল্ল' বন্ধু, তে আমি ইয়াতে দেখা পাইছোঁ যিটো নাও, এই নাৱেদি আমি পাৰ হ'ব লাগিব। তে আহক আমি এই নাৱত উঠি কিনে নদীটো পাৰ হওঁ। কেনেকৈ নাওখন যাই আছে আপোনালোকে চাওক। আমি নাৱত উঠিছোঁ, এতিয়া নাওখন এৰি দিব আৰু। নাওখন এৰি দিলে মানে আমি আৰু যাই পাম। এতিয়া নাওখন এৰি দিছে, আমি যাই আছোঁ নদীত। এয়া চাওক, এইটো মেচিনৰ নাও হয়। এই নাৱেদি আমি নদীখন পাৰ হ'ব লাগিব। এনেকৈ আমি নাওটো পাৰ হৈ গ'লেহে আমি চৰত যাই পাম। আহক আমাৰ লগত থাকক আৰু ভিডিঅ' উপভোগ কৰক। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগে নিশ্চয় কমেণ্ট কৰি জনাব। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চাইডত থকা বেল আইকনটো অল প্ৰেছ কৰি দিব, তেতিয়া নতুন নতুন ভিডিঅ' আপোনালোকৰ তাতে গৈ পাব। আহক আমি এতিয়া যাই থাকোঁ। Oh, you're so funny. আমাৰ লগত থাকক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, চাইডত থকা বেল আইকনটো টিপি অল প্ৰেছ কৰক আৰু আমাৰ লগত থাকি নতুন নতুন ভিডিঅ' উপভোগ কৰক। তো বন্ধুসকলে এই হ'ল ব্ৰহ্মপুত্ৰ চৰ। আমি সিমান কষ্ট মেহনত কৰি পেলাই আহি পালোঁ আৰু চৰত। এয়া আপোনালোকে দেখা পাইছে, এয়া হ'ল ব্ৰহ্মপুত্ৰ নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ চৰ। তো বন্ধুসকল আমি এতিয়া চৰত আহি পাইছোঁ।
এয়া দেখিবলৈ পাইছে আমাৰ লগত আৰু দুজন বন্ধু আছে এখেতৰ এটা চেনেল আছে হাসি 420 Pro আৰু মোৰ লগত আন এজন বন্ধু আছে এখেতৰ নতুনকৈ এটা চেনেল খুলিম বুলি কৈ আছোঁ নেক্সট ভিডিঅ'টোত আপোনালোকে লিংক পাই যাব এতিয়া আমাৰ লগত থাকক আৰু নতুন নতুন ভিডিঅ' উপভোগ কৰক এই দেখাবলৈ আপোনালোকক যত্ন কৰি আছোঁ যেটো চৰত মানুহ কেনেকুৱা যাতায়াত কৰে এই হল চৰৰ ৰোড এই এনেকুৱা ৰোডেদি চৰৰ মানুহে আপ এণ্ড ডাউন কৰি থাকে আমি আজি চাবলৈ আহিছোঁ চৰত মানুহ কি ধৰণত থাকে আৰু কেনেকৈ বসবাস কৰে আমি আপোনালোকক দেখাবলৈ যত্ন কৰিম আপোনালোকে নতুন ভিডিঅ' চাবলৈ আমাৰ পেজত লাইক কৰি আমাৰ লগত থাকক আৰু নতুন নতুন ভিডিঅ' উপভোগ কৰক আমাৰ চৰৰ ভিডিঅ'বিলাক চাবলৈ